বোকাজানৰ পুৰণা লাহৰজনৰ প্ৰায় 1 কোটি টকা মূল্যৰ কানি জব্দ আটক দুজন। অসম নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ সীমামূৰীয়া অঞ্চলত বৰবিষ সদৃশ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান ত্ৰিপুতৰ কৰি তোলাৰ সময়তে বোকাজান মহকুমাৰ পুৰণা লাহৰজনৰ আৰক্ষীৰ নাকা তালাচীৰ অভিযানত প্ৰায় 1 কোটি টকা মূল্যৰ কানি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ডিমাপুৰৰ পৰা গুৱাহাটীৰ অভিমুখে DL3CCM 2820 নম্বৰৰ এখন বিলাসী ইছুজু বাহনত তালাচী চলাওঁতে বাহনখনৰ পিছফালৰ বডিত কহলগতভাৱে লুকুৱাই অনা অৱস্থাত 45টা পেকেটত 46 কেজি 595 গ্ৰাম কানি উদ্ধাৰ কৰে আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে বাহনখনত অহা ৰাজস্থানৰ মদনলাল বিষ্ণুই আৰু অভিষেক বিষ্ণুইক আটক কৰি অধিক তথ্য বা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই লাহৰীজান 6 মাইল ইয়াতে আমাৰ যিটো ৰুটিন নাকা চেকিং হৈ আছিলে তাতে আমি এখন সন্দেহযোগ্য গাড়ী আপোনাৰ ইছুজু তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো হৈছে DL3CC M2820 ডিমাপুৰ ছাইডৰ পৰা আহি থাকোঁতে আমাৰ ইয়াত নাকা পাৰ্টিয়ে চেকিং কৰিলে আৰু তেওঁলোকৰ এইটো এটা ছাইড ডিকিৰ আপোনাৰ ছাইড চেম্বাৰত ছিক্ৰেট চেম্বাৰত 45 পেকেটছ আমি ছাছপেক্টেড ওপিয়াম পাইছোঁ যিটোৰ নেট ৱেইট হৈ গ'ল আপোনাৰ 43.59 kg আৰু এপ্ৰক্সিমেটলি যিটো মাৰ্কেট ভেলিউ হয় আমি এপ্ৰক্সিমেটলি 1 crore বুলি ধৰিছোঁ আৰু যিকেইজন একিউজড আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ প্ৰেজেঞ্চত তেওঁলোকক এপ্ৰিহেণ্ড কৰিছোঁ প্লাছ যিখিনি আমি ছাছপেক্টেড ওপিয়াম পাইছোঁ সেইখিনি আমাৰ ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ আগত চাৰ্চ আৰু চিজ কৰি আমি পেক কৰা হৈছে প্লাছ আমি এইটো SP ছাৰ প্লাছ এডিশ্যনেল SP ছাৰক জনোৱা হৈছে কিবা খবৰ পাইছে নেকি? এইটো তেনেকৈ এতিয়ালৈকে আমি সুধি আছোঁ তো একুৰেট ইনফৰ্মেশ্যনটো আমি ক'ব পৰা নাই একিউজ কেইজন এতিয়ালৈকে আমি সুধিছোঁ তেওঁলোকেও এতিয়া আমাক ক'ব বিচৰা নাই তো তদন্ত চলি আছে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত আপোনালোকক বাকীখিনি জনাম। ঠিক আছে, থেংক ইউ।